তো নমস্কাৰ বন্ধুসকল, আকৌ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো দেখিছে বন্ধুসকল, এই কণমানি ল'ৰা ছোৱালীবিলাকে কেনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলিত গীত পৰিৱেশন কৰি আছে দেখিছেনে। তাৰ ভিতৰতে এই ল'ৰাজন খুবেই ভাইৰেল হৈ পৰিছে। আৰু দেখিছেনে জুবিন দালৈ কিমান হেঁপাহ আছিল, কিমান আগ্ৰহেৰে গছপুলিটো হাতত লৈ ৰখি আছে গছপুলিটো ৰোপণ কৰিব। আৰু আমি চবেই গছপুলি, জুবিন দাই কৈ থৈ গৈছে নাহৰ গছ চবেই লগাব লাগে, আমিও চবেই নাহৰ গছ ৰোপণ কৰিব লাগে। আৰু চাওকচোন কিমান দুচকুলে চালে বহুত বেয়া লাগি যায়। মুখখনে চাওকচোন ইমান কণমানি ল'ৰাটো। এয়াই আমাৰ জুবিন দালৈ মৰম ভাল পোৱা। আৰু এই ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিয়ক, যাতে গোটেই সমগ্ৰ দেখে যে আমাৰ জুবিন দা কি আছিল আমাৰ কাৰণে। অকল ডাঙৰ ডেকা জেনেৰেশ্যনৰ কাৰণে নহয়, সৰুৰ পৰা ধৰি ডেকা বুঢ়া কণমানিৰ পৰা ধৰি চবেই জুবিন দালৈ কিমান হেঁপাহ আছিল। ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে চাবলৈ সুবিধা কৰি দিয়ক। আৰু এই কণমানিটোলৈ চবেই ভগৱানৰ ওচৰত উজ্জ্বল ভৱিষ্যত কামনা কৰক, যাতে আৰু আগবাঢ়ি যাব পাৰে, ভৱিষ্যতে কিবা কৰিব পাৰে। চাওকচোন কিমান মৰম লগা ল'ৰাটো। ইয়াকে আজি ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক। জয় অসম, জয় জুবিন দা। বাই বাই।